কবি তপন গগৈ, সংগীত সুভাষ গগৈ। গভীৰ নিশা যদি ফুসফুসাই কথা পাতি কটালেই প্ৰেমৰ গভীৰতা বাঢ়ে, তেন্তে নালাগে মোক সেই প্ৰেম, যি প্ৰেমত কামনাৰ জুই জ্বলি উশাহবোৰ তপত হয় আৰু কাপোৰবোৰ কমি কমি কঁকাল উদং হয়। অকুৱা পকুৱা পথত ফুৰাবলৈ নি কঁকাল মোহাৰিলেই যদি তোমাৰ প্ৰেম হয়, তেন্তে নিৰ্দিষ্ট দূৰত্বত ফুটপাথেৰে খোজকাঢ়ি প্ৰাণ খুলি হহাবোৰ কি হয়? যদি বন্ধ ৰেষ্টুৰেণ্টৰ কলা আইনাৰ আঁৰত বিলাসী খাদ্যৰ সোৱাদ লৈ নিতম্ব মৰ্দন কৰিলে প্ৰেম ৰোমাঞ্চকৰ হয়, তেন্তে কোনোবাই দেখাৰ ভয়ত বাহনমানৰ তাগিদত ফুটপাথৰ চানাওলাটোৰ চানা খাই খাই আৰে আৰে চোৱাবোৰ নতুবা নোচোৱাৰ ভাও ধৰি চকুৰে কৈ যোৱা কথাবোৰ কি হয়? জন্মদিনটোত যদি ৰাতি 12 বজাত শুভেচ্ছা জনাব পাৰিলে তেওঁ বা তাইৰ তোমাৰ প্ৰতি থকা মৰম সঁচা হয়, তেন্তে সেই 19 দশকৰ বগা কাগজৰ জাপত লিপিত খাই এসপ্তাহ পলমকৈ অহা চিঠিখনৰ শুভেচ্ছা বাণীবোৰ কি আছে? যদি দেউতাকৰ টকাৰে ৰঙীন পলিথিনটোত ভৰাই 1000 টকীয়া উপহাৰটো দিব পাৰিলে তোমাক সুখী কৰাৰ সৰ্বস্ব বুজাই, তেন্তে কোনোমতে চলি থকা ঘৰখনৰ ল'ৰাটোৰ পাৰ্চটো উদং কৰি নিজৰ উপাৰ্জনৰ 100 টকীয়া উপহাৰটো হাঁহি হাঁহি তোমাক দিয়াটো কি হয়?